হেল্ল' ভিউৱাৰ্ছ, কি খবৰ বাৰু? আপোনালোকৰ খবৰ নিশ্চয় ভাল। লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ভাল খবৰ, আৰু ভাল খবৰটো হৈছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াৰ। আপোনালোকৰ বাৰু নেহা ধুপিয়াক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আজি অৰ্থাৎ ৩ অক্টোবৰ ৰবিবাৰে জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই জন্ম দিয়ে তেখেতৰ দ্বিতীয়টি সন্তান, আৰু এই সন্তানটি হৈছে এটি ল'ৰা সন্তান। তেখেতৰ স্বামী অংগদে এখন ফটো শ্বেয়াৰ কৰে আৰু তাৰ তলত কেপশ্যনত এনেদৰে লিখে, সৰ্বশক্তিমানৰ আশীৰ্বাদত আজি আমাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে। নেহা আৰু সদ্যোজাত দুয়ো ভালে আছে। নেহাই ইয়াৰ পূৰ্বে এক কন্যা সন্তান জন্ম দিছিল, নাম ৰখা হৈছিল মেহেৰ, আৰু তেখেতৰ কন্যা সন্তানটিৰ বয়স হৈছে 2 বছৰ। বন্ধু বান্ধৱীসকল, আগলৈ আপডেটবোৰ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰত লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। बुलावे तुझे यारे आज मेरी गलियां, बसाऊं तेरे संग मैं अलग दुनिया।